নমস্কাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ সেমিষ্টাৰ আৰু ফাইনেল এক্সামিনেশ্যনসমূহ অনুষ্ঠিত কৰা হ'বনে নাই তাক লৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ সন্মানীয় উপাচাৰ্য ডাঙৰীয়াদেৱে আজি এখন নোটিছৰ জৰিয়তে স্থিতি স্পষ্ট কৰিছে। গতিকে সেই নোটিছখন আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজত আলোচনা কৰিম, পৰীক্ষা হ'বনে নাই আৰু লগত কি কথা জনাইছে সেই সকলোবোৰ কথা এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো আপোনালোকে অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। এইখন হৈছে আপোনালোকৰ সন্মুখত গুৱাহাটী ইউনিভাৰ্চিটিৰ উপাচাৰ্য ডাঙৰীয়াদেৱে পাব্লিছ কৰা আজিৰ তাৰিখত এইখন নোটিছ 13 জুলাই 2020। Guwahati University message to the student on examination for semester completion and degree completion for in semester student during COVID-19 pandemic period 2020 ইয়াত ছাত্ৰসকলক উদ্দেশ্য কৰি বিশেষকৈ সেমিষ্টাৰ আৰু ডিগ্ৰী ষ্টুডেণ্টসকলক কোৱা হৈছে। ডিয়াৰ ষ্টুডেণ্ট ইয়াত ছাত্ৰসকলক সম্বোধন কৰি ইয়াত কৈছে নোটিছখন মই থুলমূলকৈ আপোনালোকৰ লগত আলোচনা কৰিম। যদি আপোনালোকে সম্পূৰ্ণ নোটিছখন চাব খোজে তেনেহ'লে আমাৰ ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি নোটিছখন এবাৰ নিজে পঢ়ি চাব পাৰিব। ইয়াত উল্লেখ কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী ইউনিভাৰ্চিটিয়ে ছেমিষ্টাৰ আৰু ফাইনেল ইয়াৰৰ এক্সামিনেশ্যনসমূহ অনুষ্ঠিত কৰিব। UGCয়ে দিয়া গাইডলাইন অনুসৰি পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব। UGCয়ে ইতিমধ্যে 29/4/2020, 6/7/2020 আৰু 8/7/2020 তাৰিখে তিনিখনকৈ গাইডলাইন প্ৰস্তুত কৰি পাব্লিছ কৰিছে আৰু সেই মৰ্মে গুৱাহাটী ইউনিভাৰ্চিটিয়ে ছেমিষ্টাৰ আৰু ফাইনেল ইয়াৰৰ এক্সামিনেশ্যনসমূহ অনুষ্ঠিত কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে। নেক্সট ইয়াত কৈছে ছাত্ৰ ছাত্ৰীসকলৰ সহায় হ'ব পৰাকৈ গুৱাহাটী ইউনিভাৰ্চিটিয়ে এক্সামিনেশ্যনৰ বাবে লাগতিয়াল প্ৰচিডিউৰসমূহ বৰ্তমান চলাই থকা হৈছে আৰু ইয়াত এটা কথা উল্লেখ কৰিছে যে এক্সামিনেশ্যনসমূহ অনলাইন হোৱাৰ সম্ভাৱনা খুবেই ক্ষীণ আৰু হয়তো সেইটো কোৱা নাই যে অনলাইন নহ'ব, কিন্তু অফলাইন হ'ব বুলি ইয়াত কোনো ধৰণৰ কথা উল্লেখ কৰা নাই। আৰু ইয়াত যে কৈছে যেতিয়া গুৱাহাটীত লকডাউন খুলি দিয়া হ'ব তেতিয়া পুনৰ এখন ভালকৈ নটিছ জাৰি কৰি ছাত্ৰ ছাত্ৰীসকলক সেই কথা জনাই দিয়া হ'ব বুলি ইয়াত উল্লেখ কৰিছে। যেতিয়া গুৱাহাটীত লকডাউন খুলি দিয়া হ'ব তেতিয়া পুনৰ এখন নটিছ জাৰি কৰিব গুৱাহাটী ইউনিভাৰ্চিটিয়ে পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত। নেক্সট ইয়াত জনাইছে UG and PG অফ অল ব্ৰাঞ্চেছ ইঞ্জিনিয়াৰিং BEd ল' এটচেট্ৰা আদি ষ্টুডেণ্টসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়াদেৱক ফোন মেছেজ হওক, ইমেইল, হোৱাটছআপ আদিৰ জৰিয়তে বিভিন্ন ধৰণৰ এক্সামিনেশ্যন সম্পৰ্কীয় বাৰ্তা পঠিয়াইছিল আৰু তাৰ ভিত্তিত এই নোটিছখন আজি জাৰি কৰি ছাত্ৰ ছাত্ৰীসকলক জনাই দিলে। যিহেতু সকলোৰে ফোন মেছেজ বা ইমেইলৰ মেছেজসমূহ ৰিপ্লাই দিয়া সম্ভৱ নহয়, সেইবাবে এই নোটিছখনৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি গুৱাহাটী ইউনিভাৰ্চিটিৰ উপাচাৰ্য ডাঙৰীয়াদেৱে জনাই দিছে। চ' থুলমূলকৈ নটিফিকেশ্যনখনত এইখিনি কথাই আছিল আৰু আপোনালোকে যদি এবাৰ পঢ়ি চাব নিজে ইচ্ছা কৰে তেনেহ'লে আমাৰ ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব বুলি আশা কৰিছোঁ। লগতে আমাৰ চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আগলৈ এনেকুৱা ধৰণৰ ইনফৰমেশ্যনসমূহ পাই থাকিবলৈ। ধন্যবাদ।